everyone, welcome back to my YouTube channel Deepon Creation Media. So guys, আজি আমি আহিছো গুৱাহাটীৰ তৰুণ নগৰত. So guys, বহুতৰে মুখে মুখে শুনি আহিছো যে এইখন দোকানত টেষ্টি ফাষ্ট ফুড আইটেম পোৱা যায়. So guys, সেইভাবে আজি আমি আহিছো এইখন দোকানলৈ. So guys, এইখনে হল দাদাৰ দোকানৰ মেনু. আপোনালোকে যদি ইয়াত খাবলৈ আহে, এইখনে হল মেনু দাদাৰ দোকানত. সঁচাকৈ খাদ্যবোৰ কিমান টেষ্টি আৰু বিশেষ. So guys, ভিডিঅ'টো শেষলৈ চাই থাকিব. ময়ো ট্ৰাই কৰিম আৰু আপোনালোককো দেখাবলৈ চেষ্টা কৰিম. So বলক, আহক মই দেখাই আছো. দাদা নমস্কাৰ. নমস্কাৰ। এইটো কি 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 বনাই আছে? এইটো বৰ্তমান ইয়াক বুলি কয় মমৰ কিমা। মমৰ কিমা? কিমা। আচ্ছা আচ্ছা। এইটো 15 কেজি পিয়াজ আছে ইয়াতে। আচ্ছা আচ্ছা আচ্ছা। 15 কেজি পিয়াজ আৰু 1 কেজি আদা। 1 কেজি আদা। মাংস আছে 4 কেজি। মাংস মানে চিকেন? চিকেন 4 কেজি। আচ্ছা আচ্ছা। অয়েল 4 লিটাৰ। 4 লিটাৰ। আচ্ছা আচ্ছা। বাটাৰ হ'ব 1 পোৱা। বাটাৰ মানে 250 গ্ৰাম। 1 পোৱা 250 গ্ৰাম। আচ্ছা 250 গ্ৰাম। এটো কি বস্তু যাব? এইটো সয়া সস বুলি কয়। সয়া সস ফ্লেভাৰৰ কাৰণে। আচ্ছা। বগা বগা দেখা পাইছে অলপ কালাৰটো চেঞ্জ কৰিবৰ কাৰণে। আচ্ছা আচ্ছা আচ্ছা। কি বাত না? ও। সো গাইস, আপোনালোকে চাইছে চাও কিমান ধুনিয়াকে বনাই আছে দাদাই. এদিন ধনিয়া আছে না? দুসি কৰি দিলে নহব না, ইয়াক এতিয়া আৰু মিক্স কৰি দিম. আচ্ছা আচ্ছা, মিক্স কৰি দিব. দাদা দিনত কিমান প্লেট মান বনায়? বনাওটো আমি 100-150 প্লেট মান বনাও দিনত. 100-150 প্লেট হয়. আৰু কাস্টমাৰ ৰিভিউ কেনেকুৱা আহে? ৰিভিউ বহুত ভাল. আচ্ছা আচ্ছা আচ্ছা. আৰু এটা প্লেটত কিমান পিস আহে? এটা প্লেটত 10 পিস কে আহে. 10 পিস হয়. আৰু লগত সুপ কিবা চাটনি? আপোনাৰ লগত আপোনাৰ ৰেড চিলিৰ চাটনি হ'ব. লগত যদি কাস্টমাৰক যদি লাগে মেয়নিজ দিয়া যাব. লগত সুপ আহিব. সুপ. আচ্ছা আচ্ছা আচ্ছা. সুপটো কিহে দি বনায়? সুপটো আমি মাংস অলপ দি কেনে হাড্ডি দি কেনে বনাও আৰু. আচ্ছা আচ্ছা চিকেনৰ. আচ্ছা আচ্ছা বনাই আছে. হয়. তো আজি শেষ হৈ যাব না? তো এতিয়া বৰ্তমান কম চলি আছে দোকান গৰমৰ কাৰণে. আগতে ঠাণ্ডাৰ মৌচম থাকিলে মানে এইখিনিতো কমে হয়, বেছিকে যায়. এতিয়া গৰমৰ কাৰণে দিনত কাস্টমাৰ নাথাকে, এতিয়া বৰ্তমান কাস্টমাৰ নাই. অনলাইনত কিন্তু তামাম যায় কিন্তু ম'ম'. অনলাইনত পায় নেকি? ম'ম' বুলি নহয়, আমাৰ চব বস্তু মানে যায় আৰু. আচ্ছা, অনলাইনত পায় নেকি? অনলাইনত পাই যাব. অনলাইন ফাষ্ট ফুড মাৰিলে জমেট'ত পাই যাব অলপ দিনৰ পিছত. মানে জমেট' সুইগি এইবিলাক দিয়ে? সুইগি এতিয়া বৰ্তমান কৰা নাই, অকল জমেট'ত কৰি আছে. হৈ যাব আৰু. অকল জমেট'ত কৰি আছে? এতিয়া অকল জমেট'ত আছে. আচ্ছা আচ্ছা আচ্ছা. কি বনাই আছে এইটো? এতিয়া মই বৰ্তমান বনাব গৈ আছো আপোনাৰ নন ভেজ কম্বো. আচ্ছা, নন ভেজ কম্বো. হয়. তাত কি কি আহিব? নন ভেজ কম্বোত আহিব আপোনাৰ চিকেন ফ্ৰাইড ৰাইচ. আচ্ছা. আৰু আহিব চিলি চিকেন. আৰু আহিব ফ্ৰেঞ্চ ফ্ৰাই. থালিখন ৰেডি হৈ গ'লে আপোনালোকক মই দেখাই আছো. ইফালে জলকীয়া কাটি আছে এতিয়া. এটু কি দিয়া আছে দাদা? রাইসৰ কালাৰ আহাৰ কাৰণে ৰেড কালাৰ দি আছো. আচ্ছা আচ্ছা, তাৰ পিছত এটু কি আহিল? আপোনাৰ সয়া সস. সয়া সস
তাক এতিয়া অলপ মিক্স কৰি লওঁ অ তাৰ ওপৰত যাব এইটো কি- চিকেন এইটো- ফ্ৰাইড চিকেন চিকেন না হয় আচ্ছা অ দাদা এইটো কি বস্তু হা আচ্ছা তো এটা কুচো এইটো কি কি দি আছে চিকন চিকেন দি ইয়াতে এইটো যাব চিকেন ফ্ৰাইড ৰাইচ চিলি চিকেন ফ্ৰেঞ্চ ফ্ৰাই 250 ml কোক আচ্ছা অলপমান বিবেচনা কৰি যাওঁ অলপমান একচুৱেলি দিব লাগে পেৰি পেৰি মছলা কিন্তু আমি দাম কম ৰখাৰ কাৰণে মানে আমি চাট মছলা দি আছো ওপৰৰ পৰা সো গাইস দাদাৰ এইটো স্পেচিয়েল আইটেম কম্বো পেক দাদা এইটোৰ প্ৰাইচ কিমান আহিব এইটো আপোনাৰ 250 আহিব 250 লগতে 250 ml কোকো আহিব পকো আহিব না হয় আৰু এইটো কেইজন মানুহে খাব পাৰিব এইটো দুজন মানুহৰ কাৰণে পুৰা বঢ়িয়াকে হ'ব খানা। বঢ়িয়াকে হ'ব না হয় সো গাইস চাইছে সকলোকে একদম স্পেচিয়েল আইটেম এটা স্পেচিয়েল আইটেম মই আপোনালোকক দেখাইছো এইটো চাওক দাদাৰ এইটো একদম স্পেচিয়েল আইটেম হয় আপোনালোকে যদি আহিব বিচাৰে দোকানত এইটো হ'ল দাদাৰ স্পেচিয়েল আইটেম সো গাইস এতিয়া আমি খানা ট্ৰাই কৰিম বহুত টাইম ৰখিলো কাস্টমাৰ একদম পুৰা জাম লাগি আছিলে সো বলা এতিয়া আমি খানা ট্ৰাই কৰিম আহা আপনি দিছে ফ্ৰাইড ৰাইচ ফ্ৰাইড ৰাইচৰ আপোনাৰ এইটো হাফ প্লেট ল'লে আপোনাৰ এজনৰ কাৰণে পুৰা হ'ব হা। তো আপোনাৰ 110 ৰুপিছত পাই যাব আৰু চিকেন full? ফ্ৰাইড ৰাইচ ফুলত 220 হ'ব 220 দুজন মানুহ খাব পাৰিব তাৰপিছত চিকেন চাওমিন চিকেন চাওমিন আৰু চিকেন ফ্ৰাইড ৰাইচ সেম প্ৰাইচ সেম প্ৰাইচ না আৰু এইটো এইটো আপোনাৰ ফ্ৰাইড ফ্ৰাইৰ আপোনাৰ 80 টকা প্লেট হয় আচ্ছা ফ্ৰাইড ৰাইচ সো গাইস আপোনালোকে যদি দাদাৰ দোকানত আহিব বিচাৰে তেনেহলে লোকেশনটো মই আপোনালোকক দেখাই আছো এইফালে যদি আপুনি ABC পইণ্টৰ পৰা সোমাই আহে তেনেহলে দাদাৰ দোকানটো ইয়াতে পাই যাব আৰু ইফালে যদি আপুনি জু ৰোড সাইডৰ পৰা আহে তেনেহলে এই সব বাইলেন নম্বৰ 5 ৰ সন্মুখত দোকানটো পাই যাব